যোৱাবাৰ যি পৰীক্ষা হৈ গল মই যোৱাবাৰ ফেসবুক লাইভত আপোনালোকক কৈছিলো যে তাৰ আমি OMR সিটটো কোনোবাই যদি বিচাৰে আমি তেওঁলোকক দি দিম বৰ্তমানলৈকে ৪৭,০০০ ছাত্ৰ-ছাত্ৰীয়ে OMR সিট বিচাৰি সেৱালৈ নিজৰ আবেদন পঠিয়াইছে আৰু তাৰে ৩২,০০০ ছাত্ৰ-ছাত্ৰীক ইতিমধ্যে আমি OMR সিট উভতাই দিলো যোৱাকালি আজি ৰাতিপুৱাই বুলি ক'ব লাগিব যোৱাকালি হোৱা নাই এনসাৰ কিউ আমি প্ৰথম পৰীক্ষাৰ আপলোড কৰি দিছো দুজন ছাত্ৰই এনসাৰ কিৰ ওপৰতো ৫০০ টকা জমা দি তেওঁলোকে এটা দুটা পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰৰ ওপৰত কিছু পৰামৰ্শ দিছে আমি এই গোটেইবিলাকো বিবেচনা কৰি চাম কুৱেশ্যনৰ বুকলেট ঘৰত লৈ যোৱাই হওক OMR সিট আপোনালোকক উভতাই দিয়াই হওক বা এনসাৰ কিউ আপোনালোকক পৰ্যালোচনা কৰাৰ সুবিধা দিয়াকে হওক স্বচ্ছতাৰ ক্ষেত্ৰত কৰিবলগীয়া আমি আটাইবোৰ কৰিছো এতিয়া মাত্ৰ আপোনালোকে খুব ভাল কৰি পৰীক্ষা দিয়ক মই শুভকামনা জনাইছো পৰীক্ষাটো আমি যিমান চেষ্টা কৰিছো ভাল কৰি কৰিবৰ বাবে চেষ্টা কৰিম আৰু ৰিজাল্টো সম্পূৰ্ণ স্বচ্ছ হ'ব তাত আপোনালোকে অলপো ডাউট নকৰিব যোৱাবাৰ যি পৰীক্ষা হৈ গল মই যোৱাবাৰ ফেসবুক লাইভত আপোনালোকক কৈছিলো যে তাৰ আমি OMR সিটটো কোনোবাই যদি বিচাৰে আমি তেওঁলোকক দি দিম বৰ্তমানলৈকে ৪৭,০০০ ছাত্ৰ-ছাত্ৰীয়ে OMR সিট বিচাৰি সেৱালৈ নিজৰ আবেদন পঠিয়াইছে আৰু তাৰে ৩২,০০০ ছাত্ৰ-ছাত্ৰীক ইতিমধ্যে আমি OMR সিট উভতাই দিলো যোৱাকালি আজি ৰাতিপুৱাই বুলি ক'ব লাগিব যোৱাকালি হোৱা নাই এনসাৰ কিউ আমি প্ৰথম পৰীক্ষাৰ আপলোড কৰি দিছো দুজন ছাত্ৰই এনসাৰ কিৰ ওপৰতো ৫০০ টকা জমা দি তেওঁলোকে এটা দুটা পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰৰ ওপৰত কিছু পৰামৰ্শ দিছে আমি এই গোটেইবিলাকো বিবেচনা কৰি চাম কুৱেশ্যনৰ বুকলেট ঘৰত লৈ যোৱাই হওক OMR সিট আপোনালোকক উভতাই দিয়াই হওক বা এনসাৰ কিউ আপোনালোকক পৰ্যালোচনা কৰাৰ সুবিধা দিয়াকে হওক স্বচ্ছতাৰ ক্ষেত্ৰত কৰিবলগীয়া আমি আটাইবোৰ কৰিছো এতিয়া মাত্ৰ আপোনালোকে খুব ভাল কৰি পৰীক্ষা দিয়ক মই শুভকামনা জনাইছো পৰীক্ষাটো আমি যিমান চেষ্টা কৰিছো ভাল কৰি কৰিবৰ বাবে চেষ্টা কৰিম আৰু ৰিজাল্টো সম্পূৰ্ণ স্বচ্ছ হ'ব তাত আপোনালোকে অলপো ডাউট নকৰিব